জুৰিয়াৰ খুটিৰ পাৰৰ পাঁচঘৰীয়া গাঁৱৰ দীপাংকৰ বৰদলৈ ওৰফে পাপু নামৰ এজন যুৱক শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। দুটি কন্যা সন্তানৰ পিতৃ দীপাংকৰৰ নিৰুদ্দেশৰ পাছৰ পৰাই ঘৰখনলৈ নামি আহিছে ঘোৰ অমানিশা। মানসিকভাৱে কিছু দুৰ্বল দীপাংকৰৰ পৰিয়ালে খুটিৰ পাৰ আৰক্ষী পহৰা চকীত এখন জাননী দিয়াৰ লগতে সংবাদ মাধ্যমযোগে সকলো ৰাইজক বিচাৰি দিবলৈ আহ্বান জনাইছে। দীপাংকৰৰ কোনো সম্ভেদ পালে 8822536008 নম্বৰটো পুনৰ কৈছোঁ 8822536008 এই নম্বৰত অথবা জুৰিয়া নতুবা খুটিৰ পাৰ আৰক্ষী পহৰা চকীৰ সৈতে যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আমাৰ দৰ্শকসকলক পুনৰ জনাইছোঁ জুৰিয়াৰ খুটিৰ পাৰৰ পাঁচঘৰীয়া গাঁৱৰ দীপাংকৰ বৰদলৈ ওৰফে পাপু নামৰ এজন যুৱক শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। দুটি কন্যা সন্তানৰ পিতৃ দীপাংকৰৰ নিৰুদ্দেশৰ পাছৰ পৰাই ঘৰখনলৈ নামি আহিছে ঘোৰ অমানিশা। মানসিকভাৱে কিছু দুৰ্বল দীপাংকৰৰ পৰিয়ালে খুটিৰ পাৰ আৰক্ষী পহৰা চকীত এখন জাননী দিয়াৰ লগতে সংবাদ মাধ্যমযোগে সকলো ৰাইজক বিচাৰি দিবলৈ আহ্বান জনাইছে। দীপাংকৰৰ কোনো সম্ভেদ পালে 8822536008 নম্বৰটো পুনৰ কৈছোঁ 8822536008 এই নম্বৰত অথবা জুৰিয়া নতুবা খুটিৰ পাৰ আৰক্ষী পহৰা চকীৰ সৈতে যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। এজন মোৰে স্বামী হয়, এজন যদি ক'ৰবাত যদি দেখা পাইছে আমাৰ ইয়াৰ পৰা ফোনৰ নম্বৰ দিব, আপোনালোকে যোগাযোগ কৰি কিনে আমাক জনাই দিব। নামটো দীপাংকৰ বৰদলৈ। 3 দিন হৈছে, শনিবাৰে 9টা বজাৰ পৰা। টকা পইচা আছিল নেকি? আছিলে। আৰু কি পিঠিং হৈছে? ৰঙা হাত দীঘল স্পৰ্টিং আৰু হাত পেণ্ট। গাত কিবা চিন আছে নেকি? মুখত কলা কলা দাগ আছে। হাতত কিবা? হাতত টেটু ৰাখা হৈছে। কি বুলি আছে? টেটুটো এনে আচপাৰ আচপি আছে আৰু হাতত এনেকুৱা ওম লিখা হৈ আছে। কোনটো হাতত? এইটো হাতত। নমস্কাৰ। যোৱা শনিবাৰে দিনৰ 9টামান বজাত আমাৰ চুটিৰ পাৰ বনগাঁৱৰ পাঁচঘৰীয়া নিৰ্বাসী প্ৰবীণ বৰদলৈ ল'ৰা পাপু বৰদলৈ ওৰফে দীপাংকৰ বৰদলৈ, তেখেত নিৰুদ্দেশ হৈ আছে। অলপ মানসিকভাৱে অসুস্থ। লগত এখন চাইকেল আছে আৰু পিন্ধনত এটা হাফ পেণ্ট আৰু টি চাৰ্ট এটা আছে ৰঙা। যদি কোনো সদাশয় ব্যক্তিয়ে যদি ল'ৰাজনক দেখা পায়, আমি স্ক্ৰীণত নম্বৰটো দিছোঁ, এই নম্বৰত যোগাযোগ কৰিলে আমি নথৈ পাই যাম। আৰু লগতে থানাত আমি যোগাযোগ কৰিছোঁ, থানাত যোগাযোগ কৰিলেও পাম আমি। জুৰিয়া থানাত আৰু চুটিবা থানাত যোগাযোগ কৰিলে আমি পাই যাম। নমস্কাৰ। আমাৰ প্ৰবীণ বৰদলৈ ল'ৰা পাপু বৰদলৈ আজি শনিবাৰে নাইকিয়া হৈছে। নাইকিয়া হোৱাত আমি তদন্ত কৰি জংঘলত বা মংগলে এইবিলাক আমি বিচাৰি ফুৰিছোঁ, আমি পোৱা নাই। আৰু যদি কোনোবা ব্যক্তিকে এই ফটোসহ আপোনাৰ পাইছে বা কোনোবাই দেখিছে, তেতিয়াহ'লে আমি ইয়াতে আমাক এই ফোনৰ নম্বৰ দিম। ফোনৰ নম্বৰ মতে জনালে আমি আৰু থানাতো আমি ইজাহাৰ দিয়া হৈছে। যদি ক'ৰবাত পায় তেতিয়াহ'লে আমাক জুৰিয়া থানাত জনালে বা আমাৰ ফোনৰ নম্বৰত জনালে আমি নথৈ আনন্দ পাম। পাপু বৰদলৈ আৰু দেউতাকৰ নাম প্ৰবীণ বৰদলৈ, পাঁচঘৰীয়া চুটি পাৰ। অলপ মানসিকভাৱে অলপ মানে অসুস্থ। যদি এই ৰঙা গেঞ্জি আৰু হাফ পেণ্ট এটা, যদি লগত চাইকেল এখন আছে। যদি ক'ৰবাত পায় এই ফটোটো সহ, এই আপোনালোকে দেখিছে এই ফটোটোত আৰু লগতে ফোনৰ নম্বৰত জনাই দিলে আমি নথৈ আনন্দ পাম। আৰু আমি গোটেইখিনি তদন্ত কৰি আছোঁ। গোটেই পৰিয়ালে হাহাকাৰ হৈ দুনিয়াখন মানে বিচাৰি উপায়হীন হৈ আছোঁ। ল'ৰাটো দেউতাক
যোৱা শনিবাৰে নাইকিয়া হৈছে নাইকিয়া হৈ আছে। আমি তাই আপোনালোকে যদি পাৰে ক'ৰবাত দেখা আমি ৰাখিবলৈ থৈ দিব। থানাত জনাইছে ন? থানাতো জনা হৈছে। পাৰিলে থানাতে জমা দি দিম। আৰু ল'ৰাটোৰ ঘৰত কোন কোন আছে আৰু? ছোৱালী দুজনী আছে, ঘৈণীয়েক আছে ভনীয়েক আছে। নামটো কি আছিলে? দীপাংকৰ বৰদলৈ, পাপু বৰদলৈ।